আজি বহুত দিনৰ মূৰত মই মোৰ পাৰ্লাৰ ভিতৰলৈ আহিছো। আমাৰ হয়তো ফাৰ্ষ্ট লকডাউনৰ আগৰ পৰাই আমাৰ পাৰ্লাৰ চেলুনসমূহ বন্ধ দিছিলে। গতিকে তাৰ পিছত আমি ভয়ত খোলা নাছিলো। যথেষ্ট পৰিস্থিতিও বেয়া, এনে পৰিস্থিতিত আমি চৰকাৰক আমি ৰাইজক সহযোগিতা কৰাটো উচিত। গতিকে সোমাই মোৰ মানে বেলেগ ধৰণৰ এটা গোন্ধে আৱৰি ধৰিছে। গোটেই লেতেৰা হৈ গৈছে, টেবুলবোৰ পুৰা ধুই কৰিছে, লেডাৰবোৰ চকী লেডাৰবোৰ পুৰা ভেঁকুৰ উঠা নিচিনা হৈ গৈছে। গোটেই মকৰা জাল, ধূলি, ভেপকেচন, ছোৱালীবোৰে বিশৃংখল কৰি বস্তু তেনেকেই সিদিনাখন হঠাৎ যিহেতু বন্ধ দি দিলে, খুলিব নোৱাৰো বুলি ক'লে, গতিকে সিদিনাখনৰ বস্তু তেনেকেই এৰি থৈ গ'ল। তাৰপিছৰ পৰা ময়ো একেবাৰে বন্ধ ৰাখিছো, চৰকাৰক সহযোগিতা কৰিছো। আৰু আমি যিহেতু চবেই সহযোগ কৰা উচিত, আৰু এতিয়াও সম্পূৰ্ণভাৱে আমি মুক্তি হোৱা নাই। গতিকে এতিয়া মই এইবোৰ অকলে চাফা কৰিব লাগিব, কাৰণ মই এমপ্লয়ীকো মতা নাই, নিজৰ বা ষ্টুডেণ্টবোৰকতো এতিয়া নামাতোৱে, সেইটো কোনো সম্ভৱেই নহয়। গতিকে মই এইবোৰ নিজেই এতিয়া চাফা কৰি মই চেনিটাইজ কৰিম। যিহেতু আজি মই পাৰ্লাৰ নুখোলো, কিছুদিন মই ৰম। যেতিয়া মোৰ পাৰ্লাৰখন পুৰা ফ্ৰী এয়াৰ ফ্ৰী হ'ব, ইয়াৰ পৰা গুণ যাব, এতিয়া মকৰাজাল চাফা কৰিব লাগিব, পুৰা ৩-৪ দিন চেনিটাইজ কৰিব লাগিব, প্ৰতিটো বস্তু আগৰ নিচিনাকে চাফা কৰিব লাগিব। চাফা কৰাৰ পিছতহে মই লাহে লাহে কামবোৰ আৰম্ভ কৰিম, যাতে পৰিস্থিতি আৰু সময় সাপেক্ষে সকলোবোৰ ৰিজনি খোৱাহে মই হয়তো পাৰ্লাৰ কাম আৰম্ভ কৰিম। মই ইয়াতে চেনিটাইজাৰ ৰেডি কৰি লৈছো। বন্ধু বান্ধৱীসকল, এতিয়া মই গোটেই পাৰ্লাৰখন চেনিটাইজ কৰি লওঁ, তাৰপিছত গোটেই পাৰ্লাৰখন মই ধুম চাফাকে। গতিকে এতিয়া মই মাৰি লৈছো চবতে টিচুজখন, এইখন টিচুজ পুৰা কৰি ল'ব লাগিব। তাৰপিছত মই গোটেইখন ধুম। এতিয়া মই বহুদিন যিহেতু আমাৰ হঠাৎ পাৰ্লাৰবোৰ বন্ধ কৰাৰ মানে অৰ্ডাৰ আহিলে, গতিকে সেইটো কাৰণে মোৰ অলপ বিশৃংখল হৈ আছে বস্তুবোৰ, কাৰণ তাৰ আগলৈকে আমাৰ পূৰ্ণ উদ্যমে কাম চলি আছিল। এই কামখিনি কৰি আছিলো আৰু বহুত নতুন কামো আমি হাতত লৈছিলো। গোটেইবোৰ চব হাতে লোৱা হৈ যোৱা নিচিনা হ'ল গোটেইবোৰ। গতিকে পাৰ্লাৰবোৰ খুব বিউটি পাৰ্লাৰবোৰ প্ৰধানতে খুব চাফাকে চাফ চিকুণকে ৰাখিব লাগে, আৰু নিজেও খুব ধুনীয়া হয় চাফা হৈ থাকিব লাগে। তেতিয়া কি হয়, এনেও প্ৰতিখন পাৰ্লাৰে চাফাকেই থাকে আৰু খুব ধুনীয়াকে প্ৰতিটো বস্তু চাফাকে ৰাখে। গতিকে সেইটোত আমি সকলোৱে জানো। এইটো মোৰ ছোৱালীৰ টুপি, লকডাউনৰ আগত এৰি থৈ যোৱা, এইটো পিন্ধিব নোৱাৰিব, এতিয়া তাৰ ডাঙৰ হৈ গ'ল, 1 মাহৰ ডিফাৰেঞ্চ হৈ গ'ল। গতিকে এইবোৰ আমি চাফ চিকুণ কৰিয়ে ৰাখো। চাফা কৰি, কিয়নো তাৰ আগত আমাৰ লকডাউনৰ আগমুহূৰ্তত 3-4টা ষ্ট্ৰেচ চলিছিলে। এতিয়া মই ইয়াতে পানী মাৰিম পুৰা, যিহেতু মই চেনিটাইজাৰ মাৰি ৰাখিছো। পানী মাৰি দেখিছো মানে ঝাৰু দিয়া কণ্ডিশ্যনত এতিয়া পাৰ্লাৰখন নাই। এতিয়া পাৰ্লাৰখন ধুব লাগিব প্ৰতিটো বস্তু। গতিকে বন্ধু বান্ধৱীসকল, দেখিলে মোৰ এখন সৰু বিউটি পাৰ্লাৰ, নিউ লুক বিউটি পাৰ্লাৰ। এইখন ডিব্ৰুগড় বৰবৰুৱাত অৱস্থিত। মোৰ এখন লেডিজ পাৰ্লাৰ হয়। মোৰ পাৰ্লাৰখন আজি মই চেনিটাইজ কৰিলোঁ। মই ভৱিষ্যতে আপোনালোকৰ ওচৰত আকৌ আহিম। গতিকে মোৰ এই নিউ লুক অসম চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু খুব বেছি শ্বেয়াৰ কৰিব।